অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অহাকালি আমাৰ ইয়াত শ্ৰীৰামপুৰত উপস্থিত হ'ব আৰু তেখেতৰ উপস্থিতিয়ে এটা মানে উৎসৱৰ পৰিৱেশ এটা আমি দেখিবলৈ পাম অহাকালি আৰু এটা জনসমুদ্ৰ নিশ্চয় আমি দেখিবলৈ পাম কাৰণ তেখেতৰ যিটো পপুলাৰিটি তেখেতক যিটো মানুহে আদৰ কৰে মৰম কৰে স্নেহ কৰে সন্মান কৰে আৰু তেখেতৰ কথা শুনি যি ধৰণে মানুহ ৰাইজে আজি সঁহাৰি জনাইছে বা তেখেতসকলে ফিল্ডৰ পৰা আমাক ৰিপৰ্ট দি আছে যে বহুত মানুহ আজি গোট খাব অহাকালি গোট খাব তো সেইটো আমাৰ কাৰণে সঁচাকৈ এটা সুখবৰ কাৰণ আমাৰ যিজন NDAৰ প্ৰাৰ্থী আছে জয়ন্ত কুমাৰ বসুমতাৰী তেখেতৰ কাৰণে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেখেতে ইয়াত উপস্থিত হ'ব আৰু তেখেতৰ অহাটোৱে এটা ঢৌ ক্ৰিয়েট কৰিব ইয়াত আৰু তেখেতৰ উপস্থিতিয়ে ইয়াত যিমানখিনি যদি এতিয়াও কোনোবা যদি অপজিশ্যনত আছে কোনোবা যদি এতিয়াও নিউট্ৰেলত আছে তেখেতসকলক আমাৰ এইখন প্ৰাৰ্থীৰ প্ৰতি এটা আকৰ্ষণ নিশ্চিতভাৱে কৰিব পাৰিব সফল হ'ব আৰু লগতে বিশেষকৈ আমি সকলোৱে জানো যে আমাৰ অসম দেশক যি ধৰণে তেখেতে আগুৱাই লৈ গৈ আছে আমাৰ অসমত এতিয়াও চৰকাৰ আছে 2 বছৰ আমাৰ অসম চৰকাৰ আছে বিটিআৰত আমাৰ 1.5 বছৰ চৰকাৰ আছে মেক্সিমাম মানুহ আজিকালি সজাগ হৈ গ'ল তেখেতসকলে জানে যে আমি যিখিনি সা সুবিধা পাই আছোঁ চৰকাৰৰ ফালৰ পৰা পাই আছোঁ যিখিনি পোৱা নাই চৰকাৰেই দিব আমাক আৰু বহুতখিনি সা সুবিধা আঁচনিবিলাক অলৰেডি ডিক্লেয়াৰ কৰা হ'ল তো সেইকাৰণে এতিয়া বহুত ৰাইজ অলৰেডি আমাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত বিশ্বাস কৰিছে কাৰণ তেখেতে যিটো কয় সেইটো কৰে আৰু যিহেতু আমি মানে আমাৰ প্ৰধানমন্ত্ৰী যিজন আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে তৃতীয়বাৰৰ কাৰণে যিহেতু প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে তেখেতে এতিয়া যিটো মুখৰ পৰা ভাষা কয় যিখিনি তেখেতে বক্তব্য ৰাখে সেইটোৱেই গেৰেণ্টি হৈ গৈছে তেখেতে যি কথা ক'ব সেইটোৱেই ইমপ্লিমেণ্ট হ'ব সেইকাৰণে এইবিলাক কথা এতিয়া ৰাইজে সজাগ হৈ গৈছে যে কেন্দ্ৰীয়ত যি চৰকাৰ আমাৰ ৰাজ্যত যি চৰকাৰ আমাৰ বিটিআৰত যি চৰকাৰ বৰ্তমান ৰাজ্যৰ কাৰণে কাম কৰা চৰকাৰ হয় ৰাইজৰ কাৰণে থিয় দিয়া চৰকাৰ হয় আৰু সেইকাৰণে তেখেতসকলে ৰাইজে এতিয়া উৎফুল্লিত হৈ আছে নিশ্চিত ৰূপে এতিয়া আমি চাবলৈ পাম যে তেখেতৰ উপস্থিতিৰ পিছত ইয়াত যদি তেনেকুৱা নেগেটিভ কিবা যদি আছে এতিয়াও কোনোবা যদি এতিয়াও BPFৰ কথা ভাবি আছে কোনোবা এতিয়াও যদি GSPৰ টৰ্চ লাইটৰ কথা ভাবি আছে গোটেইখিনি সেইটো ক্লিয়াৰ হৈ যাব আৰু আমি আমাৰ যিজন প্ৰাৰ্থী আছে তেখেতে নিশ্চিত ৰূপে আমি যিটো আশা কৰিছোঁ 2.5 পৰা 3 লাখৰ ব্যৱধানত তেখেতে যে ইয়াৰ পৰা জিকি যাব এইটো নিশ্চিত